নমস্কাৰ, মই জ্যোতিস্মিতা। কাপোৰখিনি নিওঁ বুলি আহিলোঁ, আহি ভিডিঅ' বনাই আছোঁ। ৰ'দটো খুব ধুনীয়াকৈ দিছে, বেটাৰ কাপোৰবোৰ ভালকৈ শুকাইছে। আমাৰ ভাত পানী বনোৱা হৈ গ'ল, এতিয়া খাবহে লাগে। মায়ে আলহীৰ লগত কথা পাতি আছে, বেটা শুই আছে। ভাবিছোঁ আজি মা আৰু মই অলপ বজাৰৰ ফালে ওলাই যাম। বা নাই যে, ডাঙৰ বা ঘৰলৈ গ'ল, সেইকাৰণে আমিও অকণমান ওলাই যাওঁ। ঠিক আছে তেন্তে, আমি ওলাই লওঁগৈ ভাত পানী খাই, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া আমি ৰেডি হৈ গ'লোঁ যাবলৈ। মাৰ কাৰণে ৰৈ আছোঁ। বেগটোত আছে জানৰ কাৰণে ডাইপাৰ আৰু ৱাইপছ, ক'ব নোৱাৰি নহয় সিহঁতে ক'ত কি কৰি দিয়ে, সেইকাৰণে লৈ লৈছোঁ। এতিয়া ব'লক আমি তেন্তে ডিব্ৰুগড়খন ঘূৰি আহোঁ। এনেই ৰখাই থৈছে মানুহ। নতুনকৈ বনাইছে এইখন। উচুপ সেইটো কালাৰ ল'ব মায়ে। কচোন এইটো নেকি? ভাল লাগিছে। ভাল লাগিছে। পুৰণ লাগিব নেকি? নালাগে, কেলে পুৰণ লাগিব? पतला कर देगा होने से एकदम से अच्छा रहेगा। चलो वो भविष्य लोगा पिता पर बेया ओ मातिছে सर मैं আপোনাক মাতিছেহি ককা সৰস কৰ আকৌ ভাই আজি তোক লৈ আহিছো। মোক কৰিব কৈছে। ঠিক আছে মই চাইছো তেনেহলে। এতিয়া সন্ধিয়াই হ'ল, আমি বজাৰৰ পৰা পালোহি। বেছি দেৰি নকৰিলোঁ, কাৰণ বিশেষ বস্তু ল'ব লগা নাছিলে। মোৰ কাৰণে খালি এডাল কাজল আনিলোঁ আৰু এটা আইলাইনাৰ আৰু এডাল আইব্ৰ', সিমানেই। মায়ে ঊল আনিলে জানৰ কাৰণে চুৱেটাৰ বনাবলৈ। মায়ে খুব ধুনীয়াকৈ চুৱেটাৰ বনায়, সেইকাৰণে পূৰা উৎপাত কৰি আছে জানৰ কাৰণে চুৱেটাৰ বনাবলৈ ঊল লাগে বুলি, সেইকাৰণে ওলাই গ'লোঁ। আৰু বা নাই, বড়ো হৈ আছিলোঁ গোটেইকেইজনী আগতে বহি। মায়ে বিশেষকৈ বাৰ লগত বহি কথা পাতি থাকে যে, মাৰ মানে বেয়া লাগিছে আৰু সেইকাৰণে ওলাই গ'লোঁ। চাহ তাহ খোৱা নহ'লেই, ভাত খাই গৈছিলোঁ যে খাবলৈ মন নগ'লে। মায়ে কৈছিলে খাবলৈ, মোৰ মন নগ'ল খাবলৈ, সেইকাৰণে নাখালোঁ। এতিয়া বনাইছোঁ, দুইজনী বহি একাপ চাহ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। হাই কৈ দিয়া জান, হাই কৈ দিয়া। চাহ তাহ খাই আহিলেও এতিয়া অকণমান ইয়াক টাইম দিব লাগিব। মা, মই আৰু ইহে আছোঁ, দেউতা অহাই নাই। ঠিক আছে তেন্তে, পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, তেতিয়ালৈ সকলো ভালেই থাকক, সুস্থ থাকক।